Dear students, welcome back to my YouTube channel. Another new video. So this video is most important. আজিৰ এই ভিডিও বহুত এটা দৰকাৰী ভিডিও হ'বলৈ গৈ আছে। আজি তোমালোকৰ ডিসকাস কৰিবলৈ গৈ আছো Assamese question paper 2024 বৰ্ষ। ঠিক আছে, ভিডিওটো মনোযোগেৰে চাই থাকিব, তোমালোকৰ লাভ হ'ব। বলা আমি দেৰি নকৰাকৈ ভিডিওটো আমি আৰম্ভ কৰো। ঠিক আছে, প্ৰথমতে এতে দিয়া আছে 100 মাৰ্কৰ এক্সাম হ'ব, যত 30 ফালে 5 ঘমাই থাকিব 3 ঘণ্টা, আৰু এতে কেইটামান দিয়া আছে কোনটো কেনেকৈ কোৱেশ্চন থাকিব। ঠিক আছে, বেছি কথা নকৰাকৈ আমি ভিডিওটো আৰম্ভ কৰো। ঠিক আছে, ভিডিওলৈ যাম। তে গতিকে আহিলো তোমালোকৰ ভিডিওলৈ আহিলো। তলৰ যিকোনো হাতটা প্ৰশ্নৰ কেৱল উত্তৰ লিখিব দিছে। যে এতে বস্তুটো ভালদৰে অলপ বুজি চাবা, কাৰণ এতে কি দিয়া আছে, কিছুমানে কি কৰে কোৱেশ্চন সম্পূৰ্ণভাৱে লিখাৰ পিছত আকৌ এনসাৰটো দি দিয়ে। এনেকৈ কৰিব নালাগে। ইয়াত কি দিয়া আছে, কেৱল উত্তৰখিনিহে লিখিব লাগে। যত এনেকৈ ক নম্বৰৰ উত্তৰটো লিখি দিলে হৈ যাব, 1 মাৰ্ক ধুনীয়াকৈ পাই যাবা। যাতে সময়টো আমাৰ অপচয় নহয়, যাতে নষ্ট নহয়, তাৰ বাবে এতে সম্পূৰ্ণভাৱে দি আছে যে কেৱল উত্তৰ লিখিব লাগে। ঠিক আছে, মোৰ মাতৃমুখ দৰ্শন পাটলিত উল্লেখ থকা BNR মানে কি? অমৰতীৰ্থ কোনখন পুথিৰ ভাৱানুবাদ? আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিলে? 1 মাৰ্কৰ কুৱেশ্চন হয়। গজেন্দ্ৰ চিন্তামণি কি ভাষাত লিপিবদ্ধ পুথি? তৈত্তৰীয় উপনিষদৰ প্ৰথম উপনিষদ কি? চিঠি গল্প শিলাবদ্ধৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটিৰ বেটি নিৰ্মাণ কৰা হাস্যৰাত্মক ছবিখনৰ নাম লিখিব দিছে। বৰ্তমান যুগটো কি যুগৰ কিহৰ যুগ চলি আছে? মানে 1 মাৰ্কৰ কুৱেশ্চন। বসন্ত ৰোগ কোনগৰাকী দেৱীৰ ৰোগত হোৱা বুলি মানুহে বিশ্বাস কৰিছিলে? তলৰ যিকোনো হাতটা প্ৰশ্নৰ উত্তৰ লিখিব দিছে। এতে কি কৈছে, তাত কেৱল দিয়া আছিলে, আকৌ এইখিনি উত্তৰ লিখিব দিছে। যত এইখিনিত আমি আচলতে কি কৰিব পাৰো, কুৱেশ্চন অলপ সোমাই দিব পাৰো, আকৌ এনসাৰখিনি লিখিব পাৰো ধুনীয়াকৈ। ঠিক আছে, মাতৃমুখ দৰ্শন শব্দ দুটাৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকৃততে কোনগৰাকী মাতৃৰ মুখ দৰ্শনৰ কৰাৰ কথা কৈছে? কোনটাৰ পৰা তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিলে? আচলতে এতে মাতৃমুখ মানে আচলতে কি বুজাইছে, মাতৃমুখ হ'ল আমাৰ অসমৰ কথাহে কোৱা হৈছে, আমাৰ অসমখনহে বুজোৱা হৈছে। ঠিক আছে, এতিয়া আহিলো তোমালোকৰ যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখক ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছিলে? ঠিক আছে, আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিলে? অসমীয়া হাতে লিখা দুখন সচিত্ৰ পুথিৰ নাম লিখিব দিছে। যত 2 মাৰ্কৰ কুৱেশ্চন হয়। প্ৰকৃতিক বৈৰাগী কোন? শিলাবদ্ধৰ গল্পৰ 2টি বৈশিষ্ট্য লিখিব দিছে। ঠিক আছে, এতিয়া আহিলো নেক্সট কুৱেশ্চনলৈ। ভিডিওটো ধৈৰ্য সহকাৰে চাই থাকিবা, তোমালোকৰ মানে আশা কৰোঁ লাভ হ'ব। আৰু সকলোৱে কমেণ্ট কৰিবা যে কোনটো কুৱেশ্চন পেপাৰ ভিডিও লাগে, মই দিবলৈ চেষ্টা কৰিম। লগতে এনসাৰসমূহ যদি লাগে তেনেহ'লে দিবলৈ মই চেষ্টা কৰিম। তোমালোকৰ কমেণ্ট এটা লাগে, কমেণ্টে কৰিবা। ঠিক আছে, খাচী লোক কথাৰ বেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি? কোন চনতে ছবি মুক্তি লাভ কৰিছিলে? 2 মাৰ্কৰ কুৱেশ্চন হয়। আজিৰ বিজ্ঞানী এজনে পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা দুবিধ যন্ত্ৰৰ নাম পাঠ্যত দিয়া অনুসৰি লিখিব দিছে। তোমালোকৰ পাঠ্যপুথিত দিয়া আছে, তাৰ পৰা চাই লিখি লিবা ধুনীয়াকৈ। এতিয়া আহিলো 3 নম্বৰ কুৱেশ্চনলৈ, যত আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে। যে যিকোনো যত কি আছে 4 মাৰ্কৰ কুৱেশ্চন এটা দিয়া আছে, যিকোনো ইয়াৰ পৰা এটাই কৰিলে হৈ যাব। পথে নাৰী বিবৰ্জিত নহয়, সুপজিত আহে। অন্য ন নিৰ্দয় অন্য বহু কৰ্মীত তৎব্ৰতম। অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত। যত এটা লিখিলে হৈ যাব। যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিব দিছে। ঠিক আছে, যিকোনো যথা নিযুক্ত স্মৃতি তথা কৰমী। লক্ষ্মীনাথ বেজবৰুৱাই এই পদটিত ক'ত কিয় অৱতৰণ কৰিছিলে? চমুকৈ লিখিব দিছে। কথা কবিতাৰ সংজ্ঞা দি বিশেষত্বসমূহ তোমালোকক লিখিব দিছে। 4 আশ্ৰম বুলিলে কি বুজায়? লিখিব দিছে। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিতে কেনেধৰণৰ অৰিহণা আগবঢ়াই লিখিব দিছে। তলৰ যিকোনো 5টাৰ প্ৰশ্নৰ কেৱল উত্তৰ লিখিব দিছে। যত 1 মাৰ্কৰ কুৱেশ্চন হয়, তোমালোকে ডাইৰেক্ট কি কৰি যাবা, এনসাৰটো লিখি যাবা। ঠিক আছে, তোমালোকৰ কি কৰিব নালাগে, কুৱেশ্চনসমূহ লিখিব নালাগে, যাতে সময়টো নষ্ট নহয় আমাৰ। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি আছিলে? অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথমে কোনগৰাকী কবিৰ কবিতাত প্ৰকাশ পাইছিলে? 1 মাৰ্কৰ কুৱেশ্চন হয়। গতিকে এতিয়া আহিলো নেক্সট পেজলৈ, য'ত ভালদৰে চাই থাকা ভিডিওটো। নিয়ৰৰ মালা গাঁঠি লৈ সোণালী হাজেৰে কোন আহে বুলি কবিয়ে কৈছিলে? অলকলে উঠি আহি কোনে বেলিমুৱা হৈ হাঁহে? কাঠমিস্ত্ৰী ঘৰ কবিতাটিত কবিৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? মুখ তুল আগুন পংক্তিটিৰ অৰ্থ কি লিখা? উভতি নহৰ কবিতা কোন শ্ৰেণীৰ কবিতা? ধুনীয়াকৈ লিখি ল'বা। 6 নম্বৰ কুৱেশ্চনলৈ আহিলো। তলৰ যিকোনো 5টা উত্তৰ লিখিব দিছে। তোমালোকৰ এতিয়া 5টা উত্তৰ লিখিবা, মনত ৰাখিবা, বস্তুবোৰ চাই মেলিহে লিখিবা। য'ত অপশ্যন দিয়া আছে, যিকেইটা সহজ পোৱা সেইকেইটা লিখা। ঠিক আছে, তোমাৰ পাঠে বৰগীতটিৰ কেৱল ধ্ৰুৱ অংশটি লিখা।
কোন চনত আৰু কোন ঠাইতে মফিজুদ্দিন আহমেদ হাজৰিকাই জন্মগ্ৰহণ কৰিছিলে নলিনীবালা দেৱীৰ স্বদেশ প্ৰেমৰ সুৰতে প্ৰভাৱিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখিব দিছে পূজাৰ 16বিধ উপকৰণৰ যিকোনো 4বিধ উপকৰণৰ নাম উল্লেখ কৰিব দিছে কাঠমিস্ত্ৰী ঘৰ কবিতাটি প্ৰথমে কোন সন্মিলনৰ কোনখন মুখপত্ৰত প্ৰকাশ পাইছিলে লিখিব দিছে আগুন কুঁৱলী কবিতাটিতে বৌদেয়ক উদ্দেশ্য কবিয়ে কি কথা কৈছিলে লিখিব দিছে অৰ্থ লিখা জাণ্ডা তামিগৰা প্ৰসংগ সংগতিৰ ৰক্ষাই ব্যাখ্যা কৰা যিকোনো এফাঁকি তোমালোকে এতে যিকোনো এঠাই লিখিব দিছে মোৰ প্ৰাণধন সুচান্দ বয়ন গাব চালি তেজ নিন্দন শুভ পুৰুষ শিৱৰ ভূষণ তুমিছে পাপ গোবিন্দ এতিয়া নেক্সট পেজত কি দি আছে চাই লোৱা ঠিক আছে তেৱে কাম তেৱে কৰ্মী তেৱে কাৰিকৰ নিশ্চয় নিশ্চয় তেৱে বিশ্ব খনিকৰ তাৰপিছত নেক্সটটো আছে মই নাহোঁ মই নোৱাৰোঁ আহিব নাহোঁ হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাহোঁ মই নাহোঁ পৃথিৱী তোমাক ভাল পাই গ'লোঁ তথাপি মই নাহোঁ ঠিক আছে যিকোনো এফাঁকিয়ে লিখিব তোৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিব লাগিব ঠিক আছে কবিতাৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিব দিছে তোমালোকে ভালদৰে যে মেইন বুকৰ পৰা এটা কি কৰিবা চাই ল'বা কবিতাৰ মেইন ভাৱ লিখিব লাগিব জনতাৰ আহ্বান কাঠমিস্ত্ৰীৰ ঘৰ আগুনৰ কুঁৱলী তোমালোকৰ পাঠটোত দিয়া আছে তোমালোকৰ পাঠ্যপুথিত এই তিনিটাৰ পৰা যিকোনো এটা চাই ল'বা ধুনীয়াকৈ লিখিব পাৰিবা ঠিক আছে আচলতে কি হয় যে কুৱেশ্যন পেপাৰৰ লগত বহু বস্তু ৰিলেটিভ হৈ থাকে গতিকে বস্তুবোৰ ভালদৰে চালে এক্সামত তোমালোকৰ বহু সুবিধা হ'ব ঠিক আছে তোমালোকৰ 9 নম্বৰ কুৱেশ্যনলৈ তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ লিখিব দিছে একেবাৰে সহজকৈ লিখিবা যাতে কুৱেশ্যনবোৰ লিখিব নালাগে কেৱল দি দিছে 1 মাৰ্কৰ কুৱেশ্যন হয় কুৱেশ্যনৰ 1 ক নম্বৰ দি দিবা আৰু এনচাৰটো লিখি দি দিবা ঠিক আছে ধুনীয়াকৈ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি মহৰ্ষি তৈলয়ৰ মতে সৌন্দৰ্যবোধ কি বয়সসন্ধি কাল বুলি কোনচোৱাক কালক কোৱা হয় প্ৰতিটি শব্দৰ অৰ্থ লিখিব দিছে এতিয়া আহিলে 10 নম্বৰ কুৱেশ্যনলৈ তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব দিছে ক নম্বৰ আৰু খ নম্বৰ এটা অপশ্যন দিয়া আছে নেক্সট পেজত ঠিক আছে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্ত মূল্যবোধ তিনিটা কি কি আৰু ইয়াৰ পৰিৱৰ্তন হয়নে নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজায় লিখিবা ঠিক আছে য'ত তোমালোকৰ দুটাই লিখিব দিছে 4 মাৰ্ক মানে পাবা ঠিক আছে এতিয়া ইয়াতে আছে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছিলে এই আয়োগৰ মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছে এতিয়া আহিলে তোমালোকৰ 11 নম্বৰ প্ৰশ্নলৈ য'ত এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো চোৱা তোমালোকৰ প্ৰথমে এইটো পেজতে দিয়া আছিলে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আকৌ দিছে তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন ঠিক আছে তাৰপিছত দিছে কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিচিতৰ সংঘাত তোমালোকে কি কৰিব লাগিব চোৱা ব্যাখ্যা কৰিব লাগিব ঠিক আছে আজিৰ যুগ বিশ্বায়নৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ ঠিক আছে এটা আহিলোঁ 12 নম্বৰলৈ য'ত কেনেকৈ দিয়া আছে চমুকৈ লিখিব দিছে যিকোনো দুটা লিখিব দিছে ঠিক আছে ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয়ৰ কি প্ৰত্যয় বোলে 4টা উদাহৰণ ভাঙি দেখুৱাব দিছে বিভক্তি কাক বোলে বিভক্তিৰ শ্ৰেণী বিভাজন কৰি দেখুওৱা ঠিক আছে মানৱ শৰীৰৰ অংগ বুজোৱা 3টা ভিন্ন জতুৱা ঠাঁচৰ প্ৰয়োগ লিখা তাৰপিছত দিছে তলৰ যিকোনো 6টা শব্দ যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখিব দিছে ঠিক আছে পনীয় সমজুৱা গল্পকাৰ খাৱৰী লেখাৰু হৰিয়াল ঘৰিয়াল জোনাকী পটুৱে ঠিক আছে তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰিব দিছে যিকোনো 4টা ঠিক আছে কথা চুকি গা গধুৰ ঘৰ গুণা চকুৰ মণিৰ টুটিয়ে খৰ মৰা দাঁতে উঠে নলগা মাটি মানুহ আৰু যাওঁতি যোগীয়া ঠিক আছে এনেকৈ লিখি ল'বা এতিয়া এটা আহিলে তোমালোকৰ 15 নম্বৰ কুৱেশ্যনলৈ তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখিব দিছে তোমালোকে এতিয়া মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা এতিয়া আৰম্ভণি লিখিব লাগিব মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা মাতৃভাষা মাধ্যম শিক্ষা গ্ৰহণৰ ইতিবাচক লিখিব লাগিব এনেকৈ তোমালোকৰ অপশ্যন দিয়া আছে তাৰপিছত সামৰণি লিখিব লাগিব মাতৃভাষাৰ স্বদেশ প্ৰেম আৰু বিদ্যাৰ্থী হিচাপে মাতৃভাষাৰ প্ৰতি তোমাৰ কৰণীয় আৰু সামৰণি ঠিক আছে এতিয়া তোমালোকৰ নেক্সট অপশ্যন দিয়া আছে অসমৰ প্ৰাকৃতিক সম্পদ যিকোনো এটা লিখিলেই হৈ যাব অসমৰ পৰিবহণ ব্যৱস্থা গ্ৰন্থমেলা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যত দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ আচলতে কি কৰিব লাগে ৰচনাসমূহ একেবাৰে ধুনীয়াকৈ ইয়াতে যিকোনো অপশ্যন দিয়া আছে পাঁচটাকৈ দিয়া থাকে আচলতে কি কৰিব লাগে আৰম্ভণি লাগিব এটা তাৰপিছত প্ৰয়োজনীয়তা কিয় আমাক লাগে আকৌ ইটোৰ এটা ভাল গুণ এটা লাগিব তাৰপিছত আচলতে বস্তুবোৰ আমি কিয় মানে ভাল পাওঁ সেইটো এটা বিষয় লাগিব তাৰপিছত সামৰণি ধুনীয়াকৈ দি দিলে হৈ যাব এতিয়া তোমালোকৰ আছিলে আজি এইখিনি ডিছকাছ কৰিব লাগে অসমীয়া কুৱেশ্যন পেপাৰ ফাইনেল কুৱেশ্যন পেপাৰ আছিলে হাই ছেকেণ্ডেৰী গতিকে আকৌ মই সকলোকে ৰিকুৱেষ্ট কৰিম যে আচলতে কোনটো মানে কুৱেশ্যন পেপাৰ লাগে কোনটো ছাবজেক্টৰ মোক কমেণ্ট কৰিলে হ'ল মই দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম আকৌ যদি কোনোবাই যদি এনচাৰসমূহ লাগে মই নেক্সট ভিডিঅ'ত দিবলৈ যথেষ্ট চেষ্টা কৰিম আজিলৈকে সকলোকে তোমালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ